প্ৰিয় দৰ্শক, কেনেকৈ এটা 10 টকীয়া পাথৰৰ টুকুৰাই আপোনাৰ মুখখন আইনাৰ দৰে চিকচিকিয়া কৰি তুলিব পাৰে। আপোনাৰ মুখৰ 10 বছৰীয়া পুৰণি ক'লা দাগ, যি দাগ আপুনি বহুত দামী দামী ক্ৰীম ব্যৱহাৰ কৰিও দূৰ কৰিব পৰা নাই, তেন্তে আজিৰ এই পদ্ধতিটো আপোনাৰ বাবে বৰদানতকৈও কম নহয়। এই সাধাৰণ বুলি ভবা পাথৰৰ টুকুৰাটোৰ যাদুৰ দৰে গুণাগুণৰ কথা চাগে আপুনি সপোনতো ভবা নাই। আজিৰ এই ভিডিঅ'ত আপোনাক দেখুৱাম কেনেকৈ এটা অতি কম মূল্যৰ মিশ্ৰণে আপোনাৰ মুখৰ 10 বছৰীয়া পুৰণি ক'লা দাগসমূহ সম্পূৰ্ণৰূপে আঁতৰাই দিব। সেই অদ্ভুত চমৎকাৰী টুকুৰাটো কি আপোনাৰ নিশ্চয় জানিবলৈ মন গৈছে। সেই অদ্ভুত চমৎকাৰী টুকুৰাটো হৈছে ফিটকিৰি। ইয়াৰ ইংৰাজী নাম এলাম। হয়, যি ফিটকিৰি বহু পুৰুষে দাড়ি খুৰোৱাৰ পাছত ব্যৱহাৰ কৰে। একেবাৰে সাধাৰণ আৰু কম মূল্যতে পোৱা ফিটকিৰিৰ টুকুৰাটো আপোনাৰ ছালৰ বাবে কেনেকৈ এটা বিউটি প্ৰডাক্ট হ'ব পাৰে সেই বিষয়ে আপোনাক আজি বুজাই দিম। লগতে ঢিলা হৈ ওলমিব ধৰা ছালখনক টাইট কৰাটো সহায় কৰে। আজি আমি আপোনাক এটা লাইভ ৰিজাল্ট দেখুৱাম, যিটো দেখা পাই আপুনি নিজেই আচৰিত হ'ব।